বৈষ্ণৱ পণ্ডিত বটদ্ৰৱা শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰৰ ভাৰ্যা ভুৱনেশ্বৰী মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন। নগাঁও জিলাৰ বটদ্ৰৱা শলগুৰি সত্ৰৰ নিবাসী বিশিষ্ট বৈষ্ণৱ পণ্ডিত ধৰ্মপ্ৰাণ মহিলা তথা শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ সোমেশ্বৰ দেৱ মহন্তৰ পত্নী ভুৱনেশ্বৰী মহন্তৰ যোৱা 20 অক্টোবৰত সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় লয়। শতায়ু গৰকিবলৈ মাত্ৰ এমাহ থকা অৱস্থাত পৰলোক প্ৰাপ্তি ঘটা বটদ্ৰৱা থানৰ নামৰ গোৱানী নামতীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে আদ্য শ্ৰাদ্ধৰ দিনা শলগুৰি সত্ৰ সৰু হিচাৰ তেখেতৰ বাসগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান, আলিপুখুৰী শাখা সাহিত্য সভা আৰু বটদ্ৰৱা নাগৰিক মঞ্চৰ বিষয়ববীয়াসকলৰ তৎপৰতাত অনুষ্ঠিত উক্ত অনুষ্ঠানত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰবহন বৰুৱা আৰু নাগৰিক মঞ্চৰ সভাপতি জয়ন্ত হাজৰিকাই আইগৰাকীৰ কৰ্মৰাজিৰ স্মৃতি ৰোমন্থন কৰি তেখেতৰ জীৱনাদৰ্শ আৰু ব্যক্তিত্বৰ বিষয়ে গভীৰভাৱে আলোকপাত কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সমাজকৰ্মী তুৱাৰাম বৰুৱা, দিলীপ দেৱগোস্বামী, মহেন্দ্ৰ বৰুৱা, লক্ষ্যধৰ তালুকদাৰ, বৃন্দা ৰায় চৌধুৰী, স্বপ্না গোস্বামী, ধনলতা মহন্তকে প্ৰমুখ্য কৰি শতাধিক লোক উপস্থিত থাকে। ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পূৰ্বে নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া নামাচাৰ্য ৰাজু গোস্বামীকে ধৰি বটদ্ৰৱা শলগুৰি আৰু নৰোৱা সত্ৰৰ শতাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃৰ অংশগ্ৰহণেৰে আদ্য শ্ৰাদ্ধৰ নাম কীৰ্তন সম্পন্ন কৰা হয়। এক প্ৰকাৰে এটি দুখৰ দিন আৰু এক প্ৰকাৰে এটি পবিত্ৰ দিন। আজি পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত আমি ভুৱনেশ্বৰী আইগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আইগৰাকী এইখন সাংস্কৃতিকবান ঘৰৰ পৰা তেখেতে ঘূৰিব উঠা ধৰিছে আৰু আমাৰ প্ৰয়াত সত্ৰাধিকাৰ সোমেশ্বৰ দেৱ মহন্তদেৱৰ তেখেত পত্নী আছিলে আৰু সোমেশ্বৰ দেৱ মহন্তদেৱ স্বৰ্গগামী হোৱাৰ পিছৰ পৰা আইগৰাকী সমাজৰ কাৰণে যিখিনি অৱদান দি থৈ গৈছে আৰু বিশেষকৈ পদশিলা আৰু থানৰ আইসকলৰ নামত তেখেতে নাম লগোৱা হিচাপে প্ৰতিষ্ঠা কৰিছে বহুতকে বটদ্ৰৱাত আৰু তেখেতে যিটো প্ৰচাৰ প্ৰসাৰ কৰিছে আইগৰাকীলৈ আমি সদায় শ্ৰদ্ধা আগবঢ়াইছোঁ। আৰু আইগৰাকী অতি হাঁহিমুখে আছিলে, নিৰহংকাৰী আছিলে আৰু ইমান সুন্দৰকৈ কথা বাৰ্তা কৈছিলে যে আইগৰাকী কথা শুনিলে শুনি থাকিবলৈ মন যায়। ইমান সুন্দৰ আছিলে, ইমান মহান আছিলে। গতিকে এই পবিত্ৰ আইগৰাকীৰ পবিত্ৰ স্মৃতিত শতকোটি প্ৰণাম জনাই আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। বটদ্ৰৱা শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ সোমেশ্বৰ দেৱ মহন্ত আটাৰ ভাৰ্যা ভুৱনেশ্বৰী আইগৰাকী যোৱা 20 অক্টোবৰ তাৰিখে পৰলোকগামী হয়। তেখেত এগৰাকী গুণী জ্ঞানী ধৰ্মপ্ৰাণা মহিলা আছিলে। তেখেতৰ গুৰুজনাই লিখা সকলোবিলাক শাস্ত্ৰ মুখস্থ আছিলে। তেখেত প্ৰায় 40 বছৰ কাল বটদ্ৰৱা থানৰ বৰ নাম লগোৱানী হিচাপে কাৰ্যনিৰ্বাহ তেওঁ কৰি গৈছিলে। তেওঁ গুৰুপত্নী হিচাপে আমাৰ খ্ৰীষ্টসকলক নিজৰ ল'ৰাৰ নিচিনা স্নেহ কৰিছিলে আৰু আমিও তেখেতক নিজৰ আই নিচিনাই ভাবিছিলোঁ। এনেকুৱা এগৰাকী গুণী জ্ঞানী লোক প্ৰায় 100 বছৰ জীয়াই আছিলে আৰু তেখেতৰ পৰলোকগামী হৈছে। আজি 13 দিনৰ অন্তত তেখেতৰ আদ্য শ্ৰাদ্ধ দিন আছিলে। আমি সকলো বৈষ্ণৱে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু বটদ্ৰৱা নাগৰিক মঞ্চৰ তৰফৰ পৰাও আমি তেখেতলৈ শতকোটি প্ৰণাম জনাইছোঁ যাতে তেখেতে স্বৰ্গগামী হওক আৰু তাৰ পৰাই আমালৈ যেন তেওঁ আমাক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰক আৰু আমি যেন কুশলে থাকিব পাৰোঁ, তাৰ পৰাই যেন তেখেতে আমাক আশীৰ্বাদ বৰ্ষণ কৰক। এইখিনিকে আমি ক'বলগীয়া। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ ৰিপৰ্ট ইত্যাদি A to Z।